Hi guys, welcome to my YouTube channel Banjit Banju Arts. মই Banjit Banju. আজি আপোনালোকৰ কাৰণে লৈ আছো মই how to draw a girl with umbrella. এজনী ছোৱালী এখন ছাত্ৰীৰ সৈতে তো এইটোৰ বিষয়ে আজি মই ভিডিঅ'টোত আঁকি দেখাম। তেনেহ'লে আহক আমি ভিডিঅ'টো সোনকালে ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি এডাল লাইন টানি ল'ম আৰু লাইনডাল হৈছে 18 সেন্টিমিটাৰ টানিম আমি। এইটিন সেন্টিমিটাৰ টানি ল'ম লাইনডাল। তাৰপিছত আমি ভাগ কৰিম। প্ৰথম ভাগটো হৈছে 3.5 3.5 সেন্টিমিটাৰ আৰু দ্বিতীয়টো কৰিম আমি সেকেন্ডটো 7 সেন্টিমিটাৰ আৰু 3 নম্বৰটো কৰিম আমি 12 সেন্টিমিটাৰ আৰু আমাৰ শেষৰটো হৈছে 18 সেন্টিমিটাৰ। তাৰপিছত আমাৰ এতিয়া লাইনডাল হৈ গ'ল। ইয়াতে আমি ছোৱালীজনী আঁকিম এতিয়া। প্ৰথমতে আমি যিটো আমি প্ৰথম ভাগ কৰিছোঁ 3.5 সেন্টিমিটাৰ সেইটোলৈকে আমি ছোৱালীজনীৰ চুলিখিনি আঁকি ল'ম। নেক্সট আমি যিটো দ্বিতীয় ভাগ কৰিছিলোঁ 7 সেন্টিমিটাৰ সেইখিনিলৈকে আমি ছোৱালীটোৰ কোমৰটো আঁকিম আৰু দুইফালে আমাৰ হাত দুখন আঁকিম। নেক্সট আমি যিখিনি ড্ৰেছ আছে যিটো আমি 3 নম্বৰ ভাগ কৰিছিলোঁ তো সেইখিনিলৈকে আমি আঁকিম এনেকৈ আৰু অলপ ডিজাইন কৰি দিম। নেক্সট আমি ছোৱালীজনীৰ ভৰি দুখন আঁকিম। প্ৰথমতে এখন ভৰি আঁকিম আৰু এতিয়া আমাৰ প্ৰথম ভৰিখন প্ৰায় সম্পূৰ্ণ হ'ল। নেক্সট আমি দ্বিতীয় 2 নম্বৰ ভৰিখন আঁকিম। সেইখন আগত আছে সেইকাৰণে অলপ সৰু হ'ব। যিবিলাক আমি অদৰকাৰী লাইন আছিল সেইবিলাক আমি মুছি দিম ৰবাৰেৰে এতিয়া। আৰু নেক্সট আমি এতিয়া লাহে লাহে যিবিলাক ওপৰৰ লাইন আছে সেইবিলাকো মুছি দিম। এতিয়া আমি ছাতিখন আঁকিম ওপৰত এনেকৈ। এতিয়া ছাতিখনৰ আমি ষ্টিকডাল লগাই দিম। আৰু ছাতিখন এতিয়া ডিজাইনটো কৰি দিম। এতিয়া আমাৰ ছাতিখনৰ প্ৰায় হৈ গ'ল। এতিয়া আমি ছবিখনত পেঞ্চিল শ্বেডিং কৰিম। চুলিখিনি আমি ওপৰৰ পৰা তললৈ টানিম আৰু তলৰ পৰা ওপৰলৈ টানিম আৰু মাজত অকণমান বগা ৰাখিম, তেতিয়া দেখিবলৈ ধুনীয়া হয় আৰু ডিপ লাইটটো মেইনটেইন কৰিম আমি। এতিয়া চুলিখিনি প্ৰায় আমাৰ হৈ গ'ল। নেক্সট আমি এতিয়া লাহে লাহে ছাতিখন শ্বেডিং কৰিম। ছাতিখন শ্বেডিং কৰিব ঠিক একে ষ্টাইলত কৰি আছোঁ আৰু মই আঙুলি দি মুচি দি আছোঁ। এইটো অলপ মিলাই দি আছোঁ আঙুলিৰে। কিছুমানে কাপোৰ ইউজ কৰে বা বেলেগ বস্তু ইউজ কৰে, কিন্তু মই আঙুলি ইউজ কৰি আছোঁ। নেক্সট আমি কাপোৰৰ ডিজাইনখিনি কৰিম ছোৱালীজনীৰ।
এতিয়া আমি তলৰখিনি কৰিম। এতিয়া অলপমান সৰু সৰু ফুটুকা ষ্টাইলত মানে ডিজাইনটো কৰিম। ব্লেক এণ্ড হোৱাইট দেখিবলৈ ভাল লাগে। এতিয়া প্ৰায় আমাৰ ডিজাইনটো কমপ্লিট হৈ গ'ল। নেক্সট আমি ভৰি কৰিম, অলপ বেছি নহয়, অলপ কৰিম। আৰু এতিয়া আমাৰ ছবিখন সম্পূৰ্ণ হৈ উঠিল প্ৰায়। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।